আমি खसाखसिखै बड'लेण्डबाखि प्रमद बर' सारा जोबोर खुसि दिनै आरो बे खुसिनि आन्दोआव मा हाबनानै दं नोंथांमोननो फुल भिडिअ आं होनो थांगासिनो दं। बिनि सिगां जोंहा आरोबाव सासे आगुनि चिफ बिटिसिनि मानगोनां हाग्रामा महिलारि सारा मा फोरमायदों नैबे भिडिअखौ होग्रोनि। খুব ভাল লাগিল আমাৰ প্ৰবীণ দা ডাঙৰীয়া আৰু বিজেপি চৌৰীয়া ডাঙৰীয়া আমাৰ লগত আকৌ ঘূৰি আহিল আৰু আমি একেলগে কাম কৰি যাম বি টি চি সকলো জাতি জনগোষ্ঠীৰ কাৰণে। অকল বি টি চি নহয়, বি টি চি বাদে গোটেই অসমতে আমাৰ দলৰ প্ৰভাৱটো আছে। আমি যিমান পাৰে একেলগে কাম কৰি যাম। এতিয়া আমাৰ যিটো বি পি এফ দলৰ যিটো 6th ট্ৰাইনিয়েল যিটো কনফাৰেন্স আমাৰ এই জানুৱাৰী মাহত 20-21 আছিলে, কিন্তু হঠাৎ ৰাজবংশী আখৰাচুৰ যিটো 21 তাৰিখত বন্ধ, সেইটো বন্ধটো খুব বেয়াকৈ আমাৰ কনফাৰেন্সত প্ৰভাৱ পেলাব বুলি সেইকাৰণে আমি আগুৱাই নিলে 19 আৰু 20 তাৰিখতহে হ'ব। আগত 20-21 আছিল, এতিয়া আমি একদিন আগুৱাই পেলাই 19 তাৰিখত CWC হ'ব আৰু 20 তাৰিখত ডেলিগেট সেশ্যন হ'ব আৰু অপেন মিটিং হ'ব। এই কথাটো মই আপোনালোকক জনাইছোঁ আৰু সেই কনফাৰেন্সটো খুব গুৰুত্বপূৰ্ণ হ'ব। আমাৰ CWC হওক, ডেলিগেট সেশ্যন হওক, খুব গুৰুত্বপূৰ্ণ হ'ব। মানে আগন্তুক বি টি চি নিৰ্বাচনত কি কি ইছ্যু লৈ পেলাই আমি ৰাইজৰ মাজত যাব বা বি টি চি চৰকাৰ অহাৰ পিছত বি পি এফ দল হিচাপে সকলো জাতি জনগোষ্ঠীৰ কাৰণে কি কি কাম কৰিব, সকলো জাতি জনগোষ্ঠীৰ জাতীয়ভাৱে যিবিলাক ইছ্যু আছে বা সমস্যা আছে, এইবিলাক সমস্যাটো কেনেকৈ আমি সমাধান কৰি দিব পাৰি, তাৰ কাৰণে ইয়াৰ ওপৰতো মানে খুব চিৰিয়াছলি আলোচনা হ'ব আমাৰ এই CWC আৰু ডেলিগেট সেশ্যনত। আৰু আমি আজিলৈকে আমি যিখিনি প্ৰচাৰ কৰি আছোঁ, যেনিবা আমি চৰকাৰ আহিলে মাটিৰ পাট্টা দিম, সেইবিলাক এই ডেলিগেট হাউচ আৰু CWCত ভালকৈ আলোচনা কৰি কিনে আমি ডিচিশ্যন লওঁ। আৰু ইয়াৰ বাদে আমি ইয়াং জেনেৰেশ্যন যিটো বেকাৰ সমস্যা, আমি সেইটো কেনেকৈ সমাধান কৰিব পাৰে, তাৰ কাৰণে আমি চৰকাৰ অহাৰ পিছত 100 কোটি আমি ব্যৱহাৰ কৰিব বিচাৰিছোঁ। সেইবিলাক পইচাটো কেনেকৈ কি লাইনত আমি ব্যৱহাৰ কৰিম, যুৱক যুৱতীসকলৰ কাৰণে, সেইবিলাক আমি ভালকৈ আলোচনা কৰিম। আৰু আমি যেনিবা চেল্ফ হেল্প গ্ৰুপক আমি বছৰত 50 কোটি আমি ব্যৱহাৰ কৰিব বিচাৰিছোঁ, সেইবিলাক কেনেকৈ আমি ইউটিলাইজ কৰিম। বা আমি বি পি এফ দলে যদি চৰকাৰত আহে, আমি বি টি চি অঞ্চলত হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক পাছ হোৱা 10th সকলক আমি এককালীন সাহায্য দিব বিচাৰিছে, সেইবিলাকক আমি ভালকৈ আলোচনা কৰি পেলাই কেনেকৈ দিয়া যায় সেইটো আমি ডিচিশ্যনত আনিম। আৰু ইয়াৰ বাদে আমি গৰীবসকলৰ কাৰণে বছৰত 50 কোটি আমি ব্যৱহাৰ কৰিম, কেনেকৈ আমি ব্যৱহাৰ কৰিম, কি ষ্টাইলত, এইবিলাক আমি গোটেই কিবাটো আমি আলোচনা কৰিবলৈ ডিচিশ্যন ল'ম। মুঠতে খুব গুৰুত্বপূৰ্ণ হ'ব এই কনফাৰেন্সটো, 6th ট্ৰাইনিয়েল কনফাৰেন্স। আগত 20-21 আছিল, এতিয়া 19-20 হৈ গ'ল। তো আপোনালোকেও আহক প্ৰচাৰ কৰিবৰ কাৰণে, আহক, ভাল হ'ব, খুব চিৰিয়াছ ডিছকাশ্যন হ'ব। মুঠতে আমি বি টি চি অঞ্চলত যিটো ইয়াং জেনেৰেশ্যন, এই ইয়াং জেনেৰেশ্যনক আমি কেনেকৈ আমি সেল্ফ এমপ্লয়মেণ্টৰ কাৰণে কেনেকৈ আমি কাম কৰিব পাৰিম, তাৰ ওপৰত বেছি চিৰিয়াছ আলোচনা হ'ব। মেলা আছে, লাইন লগাই আছে, মেলা ইউপিপিএলৰ মেলা আছে, আৰু এইবাৰতো চেণ্ট্ৰেল হওক, প্ৰাইমাৰী হওক, ডিষ্ট্ৰিক্ট হওক, আপচু লিডাৰ হওক, ইউপিপিএল লিডাৰ হওক, আহিবৰ কাৰণে লাইন লৈ আছে। আমি আজলৈকে লৈ আছোঁ, আপোনালোকে চিন্তা কৰিব নালাগে, দেখিব। নাই 15 তাৰিখটো লাষ্ট ডেট আছিল, আকৌ আমি এক্সটেণ্ড কৰিছোঁ জানুৱাৰী 31 তাৰিখলৈকে। আজিলৈকে এতিয়া 40টা সমষ্টিৰ ভিতৰত 30-35টাটো আহিছে, 35 হ'ব লাগে, আৰু আহি আছে মেলা বিৰাট যিমান। একটা সমষ্টিতে 4জন 5জন, ক'ৰবাত 6জন, ক'ৰবাত 3জন, বিৰাট যিমান, চিন্তা নাই।
दे হ'ব थेंक इउ दानिया फैदो गुबै आपडेटआव जे सारा मानो इसिबां खुसि हाथाय लोमाखै जोबोर गेदेर खौरां बर'लेण्ड रायजो राजाफोरनिसिम बर'लेण्ड होनबा खायफा मोनगोन ना मोनाखै नायग्रोदो আমি সঁচাকৈ বড়োলেণ্ডবাসী খুব আনন্দিত আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে এইটো অসমৰ ইতিহাসত এটা ঐতিহাসিক দিন হ'ব যে অহা 17 ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ কাৰণে অসম বিধানসভা আমাৰ দিছপুৰৰ পৰা আহি কোকৰাঝাৰত হ'ব আৰু ইয়াৰ দ্বাৰা এটা পজিটিভ যিটো আমাৰ বাতাবৰণ বড়োলেণ্ডত এতিয়া যিটো আহিছে এটা শান্তি আহিছে ভাল পৰিৱেশ আহিছে এইটো স্থায়ীভাৱে অনাগত দিনত সেইটো আমাৰ অঞ্চলত যাতে শান্তি থাকে নিৰাপত্তা থাকে ইয়াৰ কাৰণে আজিৰ এই যি প্ৰিপাৰেশ্যন সেইটোৱে আমাক বহুত উৎসাহিত কৰিব আৰু আনপিনেদি ডেভেলপমেণ্টেল যিটো আমাৰ আজিৰ যিটো অৱস্থা যে ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ অলপহলীয় হ'ল আৰু বাকীখিনি কাম অসমৰ মন্ত্ৰীসকল আহিব গভৰ্ণৰ ডাঙৰীয়া আহিব সকলো আহিব MLA আহিব সকলো দেখিবলৈ পাব গতিকে বড়োলেণ্ড অঞ্চলটো অইন এটা অঞ্চলৰ নিচিনা ভাল এটা পৰিৱেশ আহিল নৰ্মেলচি আহিল আৰু ইয়াত সকলো দিশৰ পৰা উন্নয়নৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ তো এই কথাখিনি বাৰ্তাখিনি আমি দিব বিচাৰিছোঁ আৰু অসম আৰু বড়োলেণ্ড যিটো নেকি আগৰ যিটো আমাৰ গোষ্ঠীগত কিছুমান সংঘাত জাতিগত সংঘাত বিভিন্ন সমন্বয়ৰ ক্ষেত্ৰত যিবিলাক অলপ চলপ অসুবিধা হৈ আছিলে এই বিধানসভা অনুষ্ঠিত হৈ যোৱাৰ পিছত সমগ্ৰ জাতি জনগোষ্ঠীৰ লগতে বড়োলেণ্ড কাউন্সিল এৰিয়াৰ যিমানখিনি জনগোষ্ঠী আছে আৰু অসমৰ বাকী জনগোষ্ঠী যিখিনি আছে বাকী পাৰ্টত ইয়াৰ মাজত এটা সমন্বয়ৰ এটা ডাঙৰ বাৰ্তা ডাঙৰ এটা মেছেজ সিদিনা চবে পাব গতিকে আমি খুব উৎফুল্লিত হৈছোঁ কাৰণ অসমৰ হাইয়েষ্ট সিদ্ধান্ত লোৱা বডিটোৱে হৈছে এছেম্বলি আৰু সেই হাইয়েষ্ট বডিটো আহি কোকৰাঝাৰত বহিব ইয়াত আলোচনা কৰিব আৰু আমাৰ অধ্যক্ষ ডাঙৰীয়াই কোৱাৰ নিচিনা 6 চিডিউলৰ ওপৰতো আলোচনা কৰিব চ' সেইটো ইয়াতকৈ ডাঙৰ আৰু আমাৰ কাৰণে বেলেগ মেছেজ নাই আমি কাউন্সিল হিচাপে বহুত কথাক লৈ ষ্ট্ৰাগল কৰি আছোঁ উন্নয়ন এইটো যেতিয়া সিদ্ধান্ত লোৱা মানুহবিলাকে আহি ইয়াত এছেম্বলি বহিব আমাৰ কাৰণে কিবা এটা কথা ক'ব কিবা এটা ৰিজলিউশ্যন ল'ব চ' সেই কথাটোক লৈ আমি BTC অঞ্চলৰ 35 লাখ জনসাধাৰণৰ হৈ আমি অসম এছেম্বলিক আদৰণি জনাইছোঁ আৰু আমি সকলোৱে 17 তাৰিখটো ৰখি আছোঁ যে এইটো অসম বিধানসভাৰ কাৰণে বিধানসভা আমাৰ কাৰণে কিন্তু 17 তাৰিখটো এটা ডাঙৰ উৎসৱ গতিকে আজি বড়োলেণ্ডৰ সকলো জাতি জনগোষ্ঠীক লৈ আমি অহা 17 তাৰিখটো আদৰিবলৈ আমি প্ৰস্তুতি চলাম জানুৱাৰীত BTR যিটো একৰ্ড সেই একৰ্ডটো চেলিব্ৰেট কৰিম আৰু ইয়াত আমি প্ৰগ্ৰাম কিছুমান ছেটিং কৰিছোঁ পুৱাৰ ভাগত আমাৰ এটা শান্তিৰ ৰেলী হ'ব 40টা সমষ্টিত আৰু গধূলিৰ সময়ত আমাৰ ডিপাৰ্টমেণ্টেল এৱাৰ্ডবিলাক আমি আমাৰ বৰ্ষপূৰ্তি দিয়া নাছিলোঁ কিন্তু সিদিনা আমি আমাৰ 40টা ডিপাৰ্টমেণ্টেল এৱাৰ্ডবিলাক সম্বৰ্ধনাবিলাক আমি সিদিনা 3টা বজাৰ পিছত কালচাৰেল কমপ্লেক্সত দিয়া হ'ব আৰু 28 তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত আমাৰ ইতিমধ্যে নিৰ্মিত হোৱা MCLA কোৱাৰ্টাৰৰ সিদিনা অপেনিং হ'ব আৰু তাৰপিছত বহুত ডাঙৰ এটা পাব্লিক গেডাৰিঙত এই 5 বছৰ যে আমি হ'বলৈ গৈ আছে আমাৰ চৰকাৰ আৰু লগতে শান্তি চুক্তিটো যে 5 বছৰ হ'ল ইয়াত যে যিটো উদ্দেশ্যত চুক্তি কৰিছিলে এই উদ্দেশ্যটোতে সম্পূৰ্ণভাৱে সফল হৈছে শান্তি সম্প্ৰীতি নিৰাপত্তা সকলো দিশত এই কথাখিনি অহা 28 তাৰিখত মুখ্যমন্ত্ৰীৰ উপস্থিতিত আমি সকলো চেলিব্ৰেট কৰিম